অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাইছোঁ মই তেলি কচু আৰু মাছৰ মূৰ। পিঁয়াজ, জলকীয়া, বিলাহী আৰু মাছৰ মূৰ দুটা লৈ লৈছোঁ। আদা নহৰু পেষ্ট। এইখিনি তেলি কচু। কেৰাহীখন পাতি তাত তেল গৰম হ'বৰ কাৰণে দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত তাতে মই দুটা শুকান জলকীয়া দি দিছোঁ। শুকান জলকীয়াকেইটা হোৱাৰ পাছত মই কাটি থোৱা পিঁয়াজখিনি তাত দি ল'লোঁ। পিঁয়াজখিনি এতিয়া মই লৰাই ভাজি ল'ম। এতিয়া মই তাতে বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি সিজিবলৈ দিছোঁ। বিলাহীখিনি সিজি লোৱাৰ পাছত তাতে মই কেইটামান জলকীয়া দিছোঁ আৰু জালুকৰ গুড়ি অলপ দি দিছোঁ। এতিয়া মই বিলাহীখিনি সিজিবলৈ দিম। বিলাহীখিনি সিজাৰ পিছত মই তেলত কচুখিনি দি দিছোঁ। এতিয়া কচুখিনি এনেদৰে মই অলপ দেৰি ভাজি ল'ম। কচুখিনি এনেদৰে অলপ দেৰি ভজাৰ পাছত হালধি অলপ, জোখমতে নিমখ দি আকৌ লৰাই ল'ম। এনেকৈ লৰাই পেলাই অলপ দেৰি কাৰণে সিজিবলৈ এৰি দিম। এয়া অলপ মোৰ কচুখিনি সিজি গৈছে। এতিয়া কচুখিনি সিজাৰ পাছতে মই আদা নহৰু পেষ্টটো দি দিছোঁ। আদা নহৰু পেষ্টটো দি আকৌ লৰাই মই অলপমান ঢাকি দি আকৌ মাছৰ মূৰকেইটা দি দিছোঁ। এনেদৰে মাছৰ মূৰকেইটা লৰাই আকৌ ঢাকি দিম। এইদৰে আধা ঘণ্টামান সিজিবলৈ দিয়াৰ পাছত এয়া মোৰ মাছৰ মূৰ আৰু কচু সিজি ভাঙি গৈছে। এনেদৰে খাবলৈ বহুত ভাল লাগে। আপোনালোকেও এনেদৰে তেলি কচু আৰু মাছৰ মূৰ দি বনাই খাই চাবচোন। ভিডিঅ'টো আজিলৈ ইমানেই। বাই।